ত্ৰিভুৱন বিজয়ী বীৰ অৰ্জুনক এইবাৰ ৰাখিলো পণত। হাতীৰ বল যাৰ পৰিণত এইবাৰ ৰাখিলো পণত। এইবাৰ মই নিজকে ৰাখিলো পণত। এইবাৰ দৌমতি পণ কৰিবলৈ কোৱা। দুৰ্পতি ৰাজলক্ষ্মী জানিতেও ভাগ্যৰ ফলত তোমালোকৰ উদ্ধাৰো হ'ব পাৰে। দ্ৰৌপদী পণ জানো সম্ভৱ বাৰু তেওঁকো ৰাখিলো পণত। পূৰ্ণ হওক বিধাতাৰ লিখন। জয় লক্ষ্মী গৌৰৱৰ আৰু সিহঁতক যথাযোগ্য কাৰ্যভাৰ অৰ্পণ কৰা। দাণ্ডৱক আসনৰ পৰা নমাই তুমি নিযুক্তি কৰা আৰু হিমক
উপৰিও তোমাকো হেৰুৱাইছে। এতিয়া তোমাৰ ওপৰত পাণ্ডৱৰ কোনো হাত নাই। সেইকাৰণে দুৰ্যোধন ৰজাই তোমাক দিবলৈ পঠাইছে। আজিৰ পৰা তুমি দুৰ্যোধনৰ অংকিনী হৈ মহাসুখে ৰাজ্য পাণ্ডৱসকলৰ আশা তুমি ত্যাগ কৰা। কেনেকৈ তেওঁলোকৰ আগত এনে মুখ দেখুৱাম? মই তোমাৰ এইবোৰ কথা শুনিবলৈ অহা নাই। ৰজাৰ দেশত তোমাক নিবলৈ আহিছোঁ। তুমি ৰজাত চলাই হোৱা বা যিয়েই নোহোৱা তাত মোৰ ক'বলগীয়া নাই। এতিয়া তোমাৰ 5জন স্বামীৰ ঠাইত এশজন পাবা। দ্ৰৌপদী, তুমি হস্তিনাপুৰৰ ৰাজসভালৈ ওলোৱা।
আৰু যদিহে নোৱাৰো পিতা বহ চিৰদিনৰ বাবে উদ্ধাৰ দেৱ দেৱী তুমি কিয় কাম দিছা তুমি এতিয়া পাণ্ডৱৰ আখাৰি মোৰ ঘৰলৈ যোৱা নমস্কাৰ মই শ্ৰী নীলকান্ত ডেকা মই দৰঙী খুলীয়া ভৈয়াৰ লগত ওতঃপ্ৰোত হিচাপে জড়িত যেহেতু মোৰ এইটো নিচা আৰু দৰঙৰ এই সংস্কৃতি আমি ৰক্ষা নকৰিলে নিশ্চয় হয়তো আমাৰ সংস্কৃতি হেৰাই যাব হয় হয় গতিকে হে মই গধূলি আমি অফিচৰ পৰা গধূলি নিশ্চয় যথেষ্টখিনি কষ্ট হয় আপোনাৰ অফিচৰ পৰা গৈ কষ্ট হলে মোৰ যেহেতু নিচা মোৰ কোনো ভোগ পিয়া বা মই কোনো মানে নিৰাশ নহয় লগ বন্ধুৰ লগত মানে সদায় আশাত মই ব্যস্ত থাকো আৰু মই এইটো মানে জীয়াই ৰাখিবৰ কাৰণে মই চেষ্টা কৰি আছো সাধাৰ ৰাইজ এই কিস্তিটো আমি ইমান কষ্টৰে কৰি আছো সকলোৱে মানে আদৰি ল'লে ভাল লাগিব মই নিশ্চয় সুখী হ'ম নিশ্চয় লগতে দৰঙীবাসীও সুখী হ'ব
বিভিন্ন সংস্কৃতিৰে জীপাল অসমৰ সাংস্কৃতিক পথাৰ ভাউৰীয়া তাৰে এটা অংশ চাওকচোন ভাউৰীয়া কিদৰে ৰূপায়ণ কৰা হয় এয়া মঙলদৈৰ এটা বিশেষ দৃশ্য